Welcome to my YouTube channel Nazlis Studies World লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত pronounৰ part 3 লৈ প্ৰস্তুত হৈছোহি। আগৰ ভিডিঅ'সমূহ যেনেকৈ আপোনালোকে মৰম আৰু আপোনালোকৰ আশীৰ্বাদ দি আহিছে ঠিক একেদৰে মোৰ আগন্তুক ভিডিঅ'সমূহকো আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি মই আশাবাদী। আৰু যদি ভিডিঅ'বোৰ ভাল লাগে প্লিজ কমেন্ট দিবলৈ নেপাহৰিব। কমেন্ট দিব, আপোনালোকৰ কমেন্টসমূহে মোক মোটিভেট কৰিব আৰু মোৰ কিবা ভুল থাকিলেও তাত মই শুধৰাব পাৰিম। আৰু নেক্সট মোৰ ভিডিঅ'সমূহ প্লিজ শ্বেয়াৰ কৰিব যাতে আনেও ভিডিঅ'সমূহ পায় আৰু তাৰ জৰিয়তে যাতে মই যিকণ জানো আৰু যিমানকণ মোৰ নলেজ আছে যাতে মই আনকো বিলাব পাৰোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। পলম নকৰি ভিডিঅ'টো আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। So now we are going to discuss about indefinite pronoun. আমি indefinite pronoun কাক কয় তাৰ ওপৰত আমি study কৰিব লৈছোঁ। Okay? So indefinite pronoun কাক কয়? This pronoun do not refer to any specific person. কোনো নিৰ্দিষ্ট ব্যক্তি বা বস্তু বা এমাউণ্টক মানে যিটো pronoun refer নকৰে। দেই, কোনো নিৰ্দিষ্ট ব্যক্তি, বস্তু বা এমাউণ্ট মানে do not refer নকৰে তাকে কি বুলি কয়? indefinite pronoun বুলি কোৱা হয়। অ'কে, চ' ইয়াৰ উদাহৰণ কি হয় চোৱা, এভৰিবডি এনজয়ড দ্য কনচাৰ্ট। এই এভৰিবডি যিটো শব্দ যিটো ৱৰ্ড হয় এইটো তোমাৰ ইনডিফিনিট প্ৰনাউন হয়। এতিয়া চোৱা, এখন চাৰ্ট দিয়া হৈছে ইয়াত, তোমালোকৰ সুবিধাৰ কাৰণে মই এখন চাৰ্ট বনাই দিছোঁ। চ' এই চাৰ্টখনত চোৱা 1 2 3 4 চাৰিডাল ৰ' আছে, হয় নাই? চাৰিটা ঘৰ আছে। তো প্ৰথমটো আছে তোমাৰ পাৰ্চন, ছেকেণ্ডটো প্লেচ আৰু থাৰ্ডটো তোমাৰ থিংক। প্ৰথম চোৱা, ফৰ কমপ্লিট কুৱেণ্টিটি, গোটেই কমপ্লিট মানে একদম কমপ্লিট কুৱেণ্টিটি বুজাবলৈ, মানে কুৱেণ্টিটি মানে গম পাইছা ন, সংখ্যা বা এমাউণ্ট, সেইটো বুজাবৰ কাৰণে আমি পাৰ্চনৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ? এভৰি ওৱান বা এভৰিবডি। ঠিক আছে, ফৰ কমপ্লিট কুৱেণ্টিটি বুজাবৰ কাৰণে আমি পাৰ্চনৰ ক্ষেত্ৰত এভৰি ওৱান বা এভৰিবডি ব্যৱহাৰ কৰোঁ। প্লেচৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ এভৰিৱেৰ আৰু বস্তুৰ ক্ষেত্ৰত আমি এভৰিথিং ব্যৱহাৰ কৰোঁ। ঠিক একেদৰে আমি ইনডিফিনিট কুৱেণ্টিটিৰ কাৰণে আমি পাৰ্চনৰ ক্ষেত্ৰত আমি চামৱান ব্যৱহাৰ কৰোঁ আৰু চামবডি ব্যৱহাৰ কৰোঁ। প্লেচৰ ক্ষেত্ৰত চামৱেৰ আৰু বস্তুৰ ক্ষেত্ৰত চামথিং। এগেইন যদি নেগেটিভ চেণ্টেন্স বনাওঁ তেতিয়া আমি পাৰ্চনৰ ক্ষেত্ৰত এনিৱান নহ'লে এনিবডি, প্লেচৰ ক্ষেত্ৰত এনিৱেৰ আৰু বস্তুৰ ক্ষেত্ৰত এনিথিং। নন যদি হয়, ইয়াৰ ভিতৰত এটাও যদি নপৰে তেতিয়া আমি ন' ওৱান বা নেগেটিভ আৰু ন' ওৱান, ন'বডি, ন'ৱেৰ প্লেচৰ ক্ষেত্ৰত আৰু বস্তুৰ ক্ষেত্ৰত নাথিং আমি ব্যৱহাৰ কৰোঁ। ঠিক আছে, চ' এতিয়া মই তোমালোকক এবাৰ বহুতে কমেণ্ট কৰি আছে যে হিন্দীত বুজাই দিব লাগে। অসমীয়া আৰু ইংলিছততো বুজাই থকাই হৈছে, হিন্দীত বুজাই দিব লাগে। তো যিসকলে হিন্দীত বুজিবলৈ বিচাৰিছে তেওঁলোকৰ কাৰণে মই আকৌ বুজাইছোঁ যে इंडिफिनिट प्रोनाउन क्या है? इंडिफिनिट प्रोनाउन किसको कहते हैं? सो जो प्रोनाउन मतलब जो प्रोनाउन स्पेसिफिक पर्सन या फिर थिंग या फिर अमाउंट को रेफर नहीं करता है तो उसको क्या कहते हैं हम लोग? इंडिफिनिट प्रोनाउन। फॉर एग्जाम्पल देखो, एवरीबॉडी एन्जॉय द कंसर्ट। ये जो एवरीबॉडी वर्ड है ना, ये एवरीबॉडी वर्ड क्या है? इंडिफिनिट प्रोनाउन है। यहाँ पे एक चार्ट दिया हुआ है, देखो यहाँ पे एक चार्ट दिया हुआ है। तो इस चार्ट में क्या हुआ है? पर्सन्स का एक कॉलम है, फिर प्लेस का है और एक थिंग्स का है। 4 बॉक्सेस दिया हुआ है। तो पहला वाला देखिए, फॉर कंप्लीट क्वांटिटी। कंप्लीट अगर क्वांटिटी मतलब पता है ना, जो एक अमाउंट होता है ना, तो अगर उसके बारे में यहाँ पूछ रहा है तो पर्सन्स की जो पर्सन्स है ना उसके जगह पे हम लोग एवरीवन या फिर एवरीबॉडी यूज़ करेंगे। अगर प्लेस है तो हम लोग एवरीवेयर या फिर थिंग्स है तो हम लोग एवरीथिंग यूज़ करेंगे। ठीक है, अगर इनडिफिनिट क्वांटिटी के बारे में पूछेंगे तो कहाँ वहाँ पे जो पर्सन्स है ना, तो पर्सन के जगह पे हम लोग समवन या फिर समबडी यूज़ करेंगे। प्लेस में समवेयर एंड थिंग्स में समथिंग। फिर अगर नेगेटिव सेंटेंस पूछ रहा है तो हम लोग वहाँ पे एनीवन या फिर एनीबॉडी प्लेस की जगह पर्सन की जगह में रखेंगे। प्लेस के जगह पे एनीवेयर और थिंग्स की जगह पे एनीथिंग। फिर अगर नॉन होगा तो वहाँ पे हम लोग को क्या करना है? प्लेस पर्सन में हम लोग को नो वन या फिर नोबडी लगाना है, प्लेस में हम लोग को नो वेयर लगाना है और थिंग्स में हम लोग को नथिंग लगाना है। अंडरस्टूड? এতিয়া চোৱা, ইন্টাৰগেটিভ প্ৰনাউন কাক কয়?
ইণ্টাৰগেটিভ প্ৰনাউন কাক কয় যিবোৰ প্ৰনাউনে তোমাক মানে কুৱেশ্যন সুধো আমাৰ এটা প্ৰনাউন লগাই মেলি আমি এটা সেন্টেন্সত যেতিয়া আমি কুৱেশ্যন সুধো সেই সেন্টেন্সটোকে কি বুলি কয় ইণ্টাৰগেটিভ সেন্টেন্স বুলি কয় जो सेंटेंस इंटरोगेटिव प्रोनाउन किसे कहते हैं एक वर्ड है जिसको लगा के हम लोग क्वेश्चन बनाते हैं ठीक है जी some words are there by with the help of these words we make questions we use it in the question so वहाँ पे हम लोग को क्या क्या हम लोग वर्ड लगाते हैं who what which whom so where भी हो सकता है so ये सारा वर्ड है जो हम लोग इंटरोगेटिव प्रोनाउन में यूज़ करते हैं फॉर एग्जाम्पल देखिए what is your name यहाँ पे जो what है तो what who which या फिर whom जिसको हम लोग इंफॉर्मेटिव क्वेश्चन भी कहते हैं तो ये जो वर्ड्स है ये वर्ड्स हम लोग प्रोनाउन के तौर पे यूज़ कर रहे हैं और ये हम लोग सेंटेंस में कौन सी सेंटेंस में यूज़ कर रहे हैं इंट्रोगेटिव सेंटेंस में हम लोग यूज़ कर रहे हैं जब ने এই সেন্টেন্সবোৰ আমি ইন্ট্ৰোগেটিভ সেন্টেন্সত আমি ব্যৱহাৰ কৰিছোঁ যাতে যিটো এটা সেন্টেন্সত প্ৰশ্ন সুধিছে তো প্ৰশ্ন সোধা সেন্টেন্সবোৰে হ'ল তোমাৰ ইন্ট্ৰোগেটিভ সেন্টেন্স সো ষ্টুডেণ্ট বুজি পাইছানে সো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ইয়াৰ লগতে মই এই ভিডিওটো সামৰণি মাৰিছোঁ